কাৰ্বি আংলঙৰ চামুগুৰি বজাৰত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ আঁচনিৰ চাউল বিতৰণ। উক্ত গৰীব কল্যাণ আঁচনিৰ চাউল বিতৰণত উপস্থিত থাকে কাৰ্বি আংলং জিলাৰ EM খনসিং ৰংপিয়ে। খনসিং ৰংপিয়ে নিজ হাতেৰে গৰীব কল্যাণ আঁচনিৰ চাউল বিতৰণ কৰে দুখীয়া ৰাইজৰ মাজত। ইয়াৰ উপৰি খনসিং ৰংপিয়ে কিছুমান উন্নয়নমূলক কামৰ কথাও প্ৰকাশ কৰে। দাসগাঁও আৰু চামুগুৰি বজাৰৰ মাজমজিয়াত এখন দলং নিৰ্মাণৰ কাম অতি সোনকালে আৰম্ভ হ'ব বুলিও জানিবলৈ দিয়ে। লগতে চামুগুৰিৰ নিকটৱৰ্তী সকলো ৰাস্তা ঘাট নিৰ্মাণ কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে খনসিং ৰংপিয়ে। আজি টাংকি বেলগুৰি লেম্পছ অন্তৰ্গত প্ৰধানমন্ত্ৰী গৰীব কল্যাণ আঁচনিৰ দ্বাৰা চাউল আমি ইয়াত বিতৰণ কৰিবলৈ আহিছোঁ। যিহেতু লকডাউন হোৱাৰ সম্ভাৱনা আছে, সেইকাৰণে আমি চাউলটো আজি আগতীয়াকৈ ৰাইজক চাউল দিছোঁ। ইয়াৰ আপোনালোকৰ চেনেলৰ মাধ্যমতে মই প্ৰথমতে আমাৰ যি চামুগুৰি ৰাইজ সকলক মই বিজেপি দলক ভাৰী মাত্ৰাৰে ভোট দি জয়যুক্ত কৰাই অসম চৰকাৰ গঠন কৰাত নৰসিংহ গোহাঞক জিকাই পঠিয়াই দিয়াৰ বাবে মই চামুগুৰি ৰাইজক ধন্যবাদ দিছোঁ। তেখেতসকলে চৰকাৰৰ ওপৰত বিশ্বাস অৰ্থাৎ আস্থা থকাৰ বাবে আমাক ভোট দি আমাৰ MLA নৰসিংহ গোহাঞক আমি জিকাবলৈ সক্ষম হৈছোঁ আৰু তেখেতক আমি দিছপুৰলৈ পঠাইছোঁ, য'ত মানে আমাৰ বিজেপি চৰকাৰ পুনৰ গঠন কৰাত ডাঙৰ সহায় হৈছে। আৰু আহিব লগা দিনতো ৰাইজে আমাৰ ওপৰত নিশ্চয় বিশ্বাস থাকিব, আস্থা থাকিব। আৰু এই কোভিড মহামাৰীৰ সময়ত আমি সকলোৱে সাৱধান হোৱাটো উচিত আছে। কোভিড প্ৰট'কলৰ যিমান নিয়মাৱলী আছে এইবিলাক ৰাইজে পালন কৰি থাকক, কিয়নো কোভিড মানে দিনে দিনে বাঢ়ি গৈ আছে। আজি মই ৰাইজক কৈছোঁ যে আপোনালোকে বাহিৰত নাযায়, এটা ভাল খবৰ বুলিয়ে ক'ব লাগিব। বা ইতিমধ্যে ৰাইজে সজাগতা থকাৰ বাবে চামুগুৰি অঞ্চলত এতিয়ালৈকে কোনো এজন পজিটিভ আমি ইয়াত পোৱা দেখা নাই। সেইকাৰণে ৰাইজক মই এতিয়া আহ্বান কৰিম, এই যে স্থিতিটো ৰাইজে যাতে ভাল কৰি ৰাখে, যেন বাহিৰত নাযায়, বিশেষকৈ লামডিং, উজাই, লংকা এইবিলাকত যাতে যেন নাযায়। বহুত পজিটিভ পোৱা গৈছে, বহুত মানুহে প্ৰাণ হেৰুৱাইছে। চামুগুৰি ৰাইজক ইমানকে আপোনালোকৰ চেনেলৰ মাধ্যমত আহ্বান কৰিম। ইতিমধ্যে চৰকাৰে ইয়াৰ পুঁজি চেংচন কৰিলে আৰু কণ্ট্ৰেক্টৰো বুক ছেটেলমেণ্ট কৰিলে। আৰু আমাৰ ইলেকশ্যনটো একমাহ আমি ইলেকশ্যন গোটেই ভাৰততে ইলেকশ্যনৰ কিবা আপোনাৰ কোড অফ কণ্ডাক্ট চলাৰ বাবে কামবোৰ কৰিব পৰা নাই। কিন্তু এতিয়া আমি কণ্ট্ৰেক্টাৰ পালোঁ, কণ্ট্ৰেক্টাৰে অতি সোনকালে নিজৰ পজিশ্যন লৈ ল'ব আৰু কামটো আমি কমপ্লিট কৰিম। আৰু মই আপোনালোকৰ চেনেলৰ মাধ্যমতে সমগ্ৰ সামগ্ৰী ৰাইজক মই ক'ব বিচাৰিম যে আপোনালোকে অহা ডিচেম্বৰত অৰ্থাৎ এই কামটো প্ৰায় 6 মাহমান লাগিব। আৰু বাৰিষা আহি আছে আৰু এইটো বহুত ডাঙৰ নদী, বহুত পানী আহি আপোনালোকে গম পায়। সেইকাৰণে আমি ডিচেম্বৰ মানত মানে এই দলঙৰ ওপৰত আমি খোজকাঢ়ি পাৰ হ'ব পাৰিম। ইয়াৰ লগত আৰু এটা কথা আছে, মানে আমাৰ যিটো চামগুৰি এলেকা যিটো আছে সেইটো এলেকাত হ'লে ৰাস্তা পদূলিটো মানে বহুত বেয়া পৰিস্থিতি, যদি কিবা আশা কৰিব পাৰিব নেকি? হয়, নিশ্চয় এইটো কথা মই স্বীকাৰ কৰোঁ যে এই এৰিয়াটো আমি বহুত মানে বেয়া অৱস্থা, ৰাস্তাবিলাক আমি দেখি পাইছোঁ। যোৱাবাৰ চুমৰংহাং আমি MLA হিচাপে আৰু ACD মিনিষ্টাৰো তেখেত আছিলে, কিন্তু কি কাৰণতে তেখেত কৰিব পৰা নাই আমি নাজানো। আৰু এই পাৰ্টটো মানে বিশেষকৈ এইটো মানে আমাৰ সকলোৱে ডিভিজনত পৰে, অৰ্থাৎ ডিফু LA পৰে। কিন্তু হাওৰাঘাট LA আণ্ডাৰত ইতিমধ্যে ঘগৰনালাটো চামুগুৰি এইটো অলৰেডি চেংচন হৈ গ'ল। কণ্ট্ৰেক্টাৰে আমাৰ এই কিলাইডাঙা পৰা কাম কৰি আহি আছে। আৰু ৰাইজক মই এতিয়া ক'ব বিচাৰিম, আমাৰ চৰকাৰ হৈ গৈছে, আমাৰ
ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এছ এ নিউ চিফ মিনিষ্টাৰৰ নেতৃত্বত আমি সামগ্ৰী যিমান ৰাইজ আছে সকলোকে মই ভালকৈ ক'ব বিচাৰিম যে আপোনালোকে যি ধৰণে আমাক আশা কৰি ভোট দিছে সেই আশাটো আপোনালোকৰ পূৰণ হ'ব ৰাস্তা পদূলি তাৰ লগতে বহুতো সমস্যা আছে সেইবিলাক আমি দূৰ কৰিব পাৰিম হাওৰাঘাটৰ পৰা মনোজ আচাৰ্যৰ ৰিপৰ্ট নিউজ আৱাৰ্ছ।